ভোগালীৰ প্ৰাক মুহূৰ্তত আমিনগাঁৱত বিশাল পথ সুৰক্ষা সজাগতা অভিযান। উৎসৱৰ নামত ৰাজপথত সন্ত্ৰাস চলোৱা চালকৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিলে কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতি আৰু কামৰূপ জিলা পৰিবহণ বিভাগে। প্ৰায় ৩০ কিলোমিটাৰ জোৰ বাইক ৰেলীত ৩০ শতাধিক বাইক চালকৰ অংশগ্ৰহণ। প্ৰতিখন বাহনত বেনাৰ ফেষ্টন লগাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বাইক ৰেলী। আজি ষ্টাৰ্ট হ'ব আমাৰ ডিচি অফিচৰ ইনফ্ৰণ্টৰ পৰা আজি ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াৰ পৰা আপোনালোকে দেখিব আমাৰ হাইৱে হৈ দ্বিতীয় অফিচৰ পৰা গৈ তাৰপিছত আকৌ হাজো যিটো তিনিআলি আছে নহয় তাৰ পৰা আকৌ লেফ্টত সোমাই যাব আমিনগাঁৱৰ পৰা গৈ ফেকাল্টি স্কুলৰ পৰা গৈ আপোনাৰ নৰ্থ গুৱাহাটী পুলিচ ষ্টেচন নৰ্থ গুৱাহাটী তাৰপিছত আকৌ GNRC হৈ আকৌ আমাৰ ওলাই আহিব হাইৱেত ওলাই আহি আকৌ ইয়াতে এণ্ডিং পইণ্ট হ'ব। কোনে ইনগ্ৰেশ্যন কৰিব? আমাৰ ডিচি ছাৰে ব্লেক অফ ডিচি ছাৰে। শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰী, কামৰূপ আৰক্ষী অধীক্ষক ৰঞ্জন চৌধুৰী। পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে আৰম্ভ কৰা হ'ল অভিযান। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি ৩১ জানুৱাৰী পৰ্যন্ত এই সজাগতা অভিযান। বিভিন্ন ঠাই আমাৰ আটাইতকৈ যিখিনি ব্যস্ত ৰাজপথৰ মাজেৰে আগবাঢ়িব আৰু আমাৰ উদ্দেশ্য হ'ল যে অকল এই পথ সুৰক্ষা মাহ বুলিয়েই নহয়, প্ৰত্যেকটো দিনে আমাৰ কাৰণে ইম্পৰ্টেণ্ট। আমি কামৰূপ জিলা অন্তত আজি বিগত বৰ্ষত আমি দেখিছোঁ তাৰ আগতে দুৰ্ঘটনা প্ৰবল জিলা হিচাপত চিহ্নিত হৈ আছিলে আৰু যোৱা বৰ্ষত প্ৰায় টপ 10ৰ ভিতৰত ডিষ্ট্ৰিক্টৰ ভিতৰত কামৰূপ জিলা এখন আছিলে। বিগত বৰ্ষত আমি কিছু পৰিমাণে ইয়াত দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমাৰ দুৰ্ঘটনা কিছু পৰিমাণে কমিছে, মৃত্যুৰ হাৰ ভালেখিনি কমিছে। গতিকে আমি ভাবিছোঁ সেই ধাৰাটো যাতে আমি অব্যাহত ৰাখিব পাৰোঁ এইটো বছৰতো। সেইকাৰণে আমি আৰম্ভণিৰ পৰা ভালেখিনি SOP কৰিছোঁ। পিকনিকৰ ক্ষেত্ৰত বহুতো নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে আৰু এতিয়া আমি এটা কথাই জনাব বিচাৰিছোঁ সকলোকে, সংশ্লিষ্ট সকলোকে, জনসাধাৰণক, ল'ৰা ছোৱালীবোৰক, পিতৃ মাতৃক, শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক, সকলোৱে যাতে ল'ৰা ছোৱালীখিনিক বা সজাগ কৰে। ডাঙৰবোৰে যেতিয়া 4চকীয়া গাড়ী চলাব তেওঁলোকে যাতে অন্ততঃ ছিট বেল্ট পৰিধান কৰে, সুৰাসক্ত হৈ যাতে গাড়ী নচলায়, এনেকুৱা ধৰণৰ কথাখিনি আছে। আৰু বাইকাৰবিলাকে যাতে হেলমেট পৰিধান কৰে। প্ৰধানকৈ আমাৰ যিটো পঞ্চসূত্ৰ আছে তাৰ লগত আৰু দুটামান আমি সূত্ৰ মিলাইছোঁ। আমি একেলগ কৰি আমি ক'ব বিচাৰিছোঁ যে অত্যাধিক বেগত উশৃংখল আৰু অমনোযোগী হৈ গাড়ী চলাব নালাগে। ঠিক তেনেকৈ মদ্যপান কৰি কেতিয়াও কোনেও গাড়ী চলাব নালাগে। তাৰ লগত গাড়ী চলাওঁতে আৰু এটা বিশেষকৈ এটা মন কৰিব লাগে যে গাড়ী চলাওঁতে গাড়ী বা বাইক চলাওঁতে কোনেও যাতে মোবাইল ফোন ব্যৱহাৰ নকৰে। সেইটো কাৰণ নহ'লে অন্যমনস্ক হৈ যায়। তাৰপাছত চালক আৰু আৰোহীয়ে গাড়ীৰ ছিট বেল্ট লগাব লাগে, হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাব, এনেকুৱা ধৰণৰ কথা আছে। আৰু যাত্ৰীবাহী গাড়ীত অত্যাধিক যাত্ৰী আৰু যান বাহন কঢ়িয়াই নিব নালাগে। বহুত ক্ষেত্ৰত দেখা যায় যে অত্যাধিক যাত্ৰী কঢ়িয়ায়, সেইটো এটা কথা আমি নতুনকৈ ক'ব বিচাৰিছোঁ। যান বাহন পঞ্চসূত্ৰ মানি যান বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ।